অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। ইয়াত আহিছে ঘোঁৰাটো চুই চাইছোঁ, লাইফত প্ৰথম টাইম ঘোঁৰা চুই চাইছোঁ। তো গাইছ চাওক, ঘোঁৰা আনিছে নৃত্য নাটিকাৰ কাৰণে। অৰিজিনেল ঘোঁৰা, এইটো কোনো ডুপ্লিকেট ঘোঁৰা নহয়। ঠিক আছে, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। মই আহিছোঁ আকৌ সেই কাতি বিহুৰ দিনাখন মই চাকি জ্বলোৱা পথাৰখনলৈ। আপোনালোকক মই তেতিয়া দেখুৱাইছিলোঁ যে ধানবোৰ পুৰত হ'লে যেতিয়া ৱেট হ'ব তেতিয়া গছবিলাক ভাঙি যাব বুলি কৈছিলোঁ, আৰু মই সেইখিনি আপোনালোকক দেখুৱাম। আৰু লগতে মই আহিছোঁ গৰু নিম বুলি, যিহেতু আমাৰ গৰুজনী ইয়াত বান্ধি দিয়া আছে পথাৰতে। আৰু আগৰ ব্লগত বাৰিষা সময়ত মই আপোনালোকক দেখুৱাইছিলোঁ যে বহুত পানী আছিলে কাৰণে আমি ৰুবলৈ পৰা নাছিলোঁ দখিনি। তাতে আমাৰ গৰুজনী দিয়া আছে, গৰুজনী নিম আৰু ধানখিনি এবাৰ চাওঁ আহক। সেয়া চাওক, গোটেই ধান মানে শুই গৈছে হাৱাত, যিহেতু লোড বেছি হৈ গৈছে। আগলৈও সেই তেনেকুৱাই হৈছে, আৰু কিছুদিন লাগে যিহেতু পকিবৰ কাৰণে। ধান কিছু পকিছে, হ'লেও সকলোবিলাক পকিবৰ কাৰণে অলপ দিন লাগে। চাৰিওফালৰ পৰিৱেশ মই আপোনালোকক দেখুৱাই দিছোঁ। এৰিছে, আৰু কথাটো হৈছে কি, গৰুজনী ইয়াতে দিলোঁ হয়, মানে ৰোৱা নাছিলোঁ যিহেতু ইয়াত ঘাঁহ আছিলে, সেইকাৰণে গৰুজনী আলিৰ মাজেৰে অলপ চাই চিতি লৈ আহিলোঁ। সেয়া এজনী আমাৰ গৰুজনী, আৰু খিনাই কৰি গৈছে যিহেতু ঘাঁহ পানী একো নাই। লাহে ধীৰে ঘাঁহ পানী ওলাবগৈ, পথাৰবিলাক মুকলি হ'লে তেতিয়া চেহেৰা হ'ব এইজনী গৰু। আৰু ইয়াত সাধাৰণতে কিছুমান মানুহে বহুত অন্যায় কৰে খেতি কৰিলে। অন্যায় মানে কাহিনীটো এনেকুৱা ধৰণৰ যে গৰুৱে হওক বা ছাগলীয়ে হওক এৰি দিব। তো এয়া চাওক, এই ইমানখিনি জেগা খালী আছে, এইফালে খালী আছে। আপোনালোকৰ গৰু ছাগলী কিবা দিবলৈ আছে এৰাল দিয়ক। তো গাইছ, এৰাল চেৰাল নিদিয়ে, এৰি দিব। ছাগলীয়ে হওক বা গৰুৱে হওক বা হাঁহেই হওক এৰি দিয়ে। কোৱাৰ কাৰণে বেয়া পাব নালাগে, একচুৱেলি এইবিলাক কৰিব নালাগে, যিহেতু এইবিলাক কৰিলে অলপ বেয়া লাগে। আৰু কাউকে একো ক'বও নোৱাৰোঁ, টানি ক'বলৈও বেয়া লাগে দিয়কচোন। আৰু কৈনো কি লাভ, যিহেতু কেইবাদিনো কোৱা হৈছে, আৰু তাৰ বাহিৰে কোৱাৰ পিছতো যদি সেইবিলাক কথা মানি নলয় তেতিয়া উপায় নাই। তো গাইছ, এৰি দিয়ে। আৰু এতিয়া গৰুজনী লৈ যামগৈ, আৰু কিছুদিনৰ পিছত হয়তো ধানটো কাটিম পকিলে, মই গৰু চৰু লৈ যাওঁ। আৰু এই কথাখিনি কোৱাৰ কাৰণে যাতে কোনো বেয়া নাপায়। আৰু মই যিহেতু ইয়াৰ ভিডিঅ' বনাই আছোঁ, আৰু মোৰ ওচৰৰ খুৰাহঁতৰ গৰু বা কাৰোবাৰ দাদা, এনেকুৱা কোনোবা আমাৰ ওচৰৰে, আৰু যিহেতু নিজৰ নহ'লেও ডাঙৰ যেতিয়া আমাতকৈ সন্মান এটা দি পেলাই মাতোঁ, তেওঁলোকে চাব ভিডিঅ'টো, আৰু চাই বেয়া নাপাব। কথাটো হয়নে নহয় আপোনালোকে নিজে ক'ব। যদি আজি মোৰ খেতি ঠাইত যদি আপোনাৰো হয়, আপোনাৰো সেই একেই এটা অনুভৱ হ'ব। তো কৈছোঁ, বেয়া নাপাব তাৰ কাৰণে। চাওকচোন, সৰু সৰু চৰাইবিলাক উৰি আছে ধানত। আপোনালোকে দেখিছেনে নাই মই ধৰিব পৰা নাই, যিহেতু মই ভালদৰে দেখি আছোঁ, কেমেৰাত হয়তো ভালদৰে নাহিব পাৰে। চাওক কি ধুনীয়াকৈ উৰি আছে, দেখি কি ধুনীয়া লাগিছে। এটা ধুনীয়া পৰিৱেশ। ইয়াত কিছুমান সৰু সৰু পোক থাকে, ধৰক তাতে কিছুমান সৰু সৰু ফৰিং নিচিনা কিছুমান পোক থাকে, লগতে গান্ধী পোক কিছুমান থাকে, সেইবিলাক খাবলৈ পাইছে। চাওক কেনেকুৱাকৈ চৰাইবিলাক উৰি আছে, আৰু পোক চোকবিলাক খাই আছে, মানে এইফালৰ পৰা উৰি আহি লাহেকৈ তললৈ পৰি পোকটো লৈ গুচি যায়। চাওক কেনেকুৱা এটা পৰিৱেশ। যিহেতু আজি ৰাতিলৈ ৰাস চাবলৈ যাম বৰুৱা দলনিত, বলক আমি ৰাসত লগ পাম। আজি মই বৰুৱা দলনিত ৰাস চাবলৈ আহিছিলোঁ, যিহেতু নৃত্য নাটিকাৰ কাৰণে এটা ঘোঁৰা আনিছে। মই আপোনালোকক ঘোঁৰাটো দেখুৱাম। তো আহক আমি ওচৰলৈ যাওঁ। ঘোঁৰাটো চাওক, ঘোঁৰাটো এয়া যিহেতু কাপোৰ পিন্ধাই থকা হৈছে, ঘোঁৰাটো চুই চাব পাৰি ন। ইয়াত আহিছে ঘোঁৰাটো চুই চাইছোঁ, লাইফত প্ৰথম টাইম ঘোঁৰা চুই চাইছোঁ। তো গাইছ চাওক, ঘোঁৰা আনিছে নৃত্য নাটিকাৰ কাৰণে। অৰিজিনেল ঘোঁৰা, এইটো কোনো ডুপ্লিকেট ঘোঁৰা নহয়। চাই লওক, যিহেতু কাপোৰ পিন্ধাই থকা হৈছে। এয়া চাওক, দেখিছে কিমান মৰম লগা এটা ঘোঁৰা, দেখিছে। তো চাই থাকক গাইছ, অকণ স্কিপ নকৰাকৈ। এই ঘোঁৰাটো আপুনি আনিছে নেকি ন দাদা? এই ঘোঁৰাটো ক'ৰ পৰা আনিছে? বিহগুৰিৰ পৰা আনিছে ন? ইয়াৰ কি পাৰ্ট আছে? নৃত্য নাটিকাত দেখাব। তো চাই থাকিব, মই দেখুৱাম আপোনালোকক কেনেকুৱা ধৰণৰ পাৰ্ট লৈ ঘোঁৰাটোৱে, যিহেতু ময়ো এবাৰ প্ৰথম দেখিম। আপোনালোকক দেখুৱাম, চাই থাকিব শেষলৈকে। এয়া ঘোঁৰা ওলাই গ'ল, ঘোঁৰাৰ পিঠিত মানুহজন উঠি পেলাই এয়া দেখুৱাই আছে নৃত্য নাটিকা। এইটো কোনো ঘোঁৰাৰ অৰিজিনেল চাউণ্ড নহয়, ঘোঁৰাৰ মুখেৰে মাতা নাই, এয়া মিউজিক দিয়া হৈছে। চাওক কি সুন্দৰকৈ ঘোঁৰাটো গৈ আছে, ঘোঁৰাৰ পিঠিত উঠি পেলাই গৈ আছে। কিন্তু এই নৃত্য কৰা মানুহজনক কি বুলি কয় আৰু এইটো কি বুলি কয় মই নাজানো। আপোনালোক যদি কোনোবাই জানে কমেণ্ট বক্সত জনাবচোন।
পৰা নামি গ'ল। এতিয়া তেওঁ ষ্টেজৰ ওপৰত উঠি পেলাই নাচিব আৰু ঘোঁৰাটো লৈ আহিলে বান্ধি দিব পথাৰতে। এয়া চাওক ষ্টেজৰ ওপৰত কি সুন্দৰকৈ নাচি আছে তেওঁ, কি ধুনীয়া নৃত্য চাওক। এয়াই আমাৰ কলা সংস্কৃতিক ৰক্ষা কৰিবৰ কাৰণে গাঁৱৰে কেইজনমান ল'ৰা মিলি লগতে গাঁওখনৰ পুৰুষ মহিলা সকলো উভয়ে মিলি ৰাসখন পাতিছে। এয়া চাওক কি সুন্দৰ পৰিৱেশ, লগতে ধুনীয়াকৈ বিশৃংখল নোহোৱাকৈ ৰাসখন পাতিবলৈ চেষ্টা কৰিছে। যিটো ৰুল আছিলে ৰুলটো লোৱা হৈ গ'ল। এতিয়া ঘোঁৰাটো বান্ধি দিব লাগিছে ঘাঁহ খাবৰ কাৰণে। হৈ গ'ল এতিয়া ঘোঁৰাটো ইয়াত বান্ধি দিব ঘাঁহ খাবৰ কাৰণে। চাওক এয়া কাপোৰ চাপোৰবিলাক খুলি দিয়া হৈছে, দলিচাখন খুলি দি পেলাই এতিয়া বান্ধি দিব ঘাঁহ খাবৰ কাৰণে। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি আপুনি নতুন পাইছে প্লিজ বন্ধু